অতীতবোৰৰ কথা ভাবিলে এনেকুৱা লাগে যে কোনো পৰিকল্পনা নকৰাকৈ আগুৱাই যোৱা জীৱনটোৱেই ভাল যেন লাগে। কিয়নো জীৱনত যি হৈ গ'ল তাৰ কোনো দুখ নাই আৰু আগলৈ যি হ'ব তাৰো কোনো চিন্তা নাই। কিন্তু আমি বিচাৰোঁ যে জীৱনটো সদায় আমাৰ নিজৰ সিদ্ধান্ত মতে চলে আৰু সেইকাৰণে বেছিভাগ ব্যক্তিয়ে জীৱনত প্লেনিং কৰাটো ভাল বুলি ভাবে আৰু এইটো কিন্তু ভুল নহয়। সেইবাবে চাগে সকলোৱে জীৱনত প্লেনিং কৰে যাতে জীৱনটো সুখৰ হয়। জীৱনটো সদায় আমাৰ সিদ্ধান্ত অনুযায়ী ক'ত চলে, যেনেদৰে আমি বিচাৰোঁ, যেনেদৰে আমি চিন্তা কৰোঁ তেনেদৰে যেন আগুৱায়। তুমি চিন্তা কৰা আমি সদায় কিমান নিজকে প্ৰমিছ কৰোঁ জীৱনটোৰ সৈতে আৰু সেইবোৰ আমি কিমান সম্পূৰ্ণ কৰিব পাৰোঁ। ইয়াতকৈ ডাঙৰ প্ৰুফ আৰু কি হ'ব পাৰে। আমি পাহৰি যাওঁ জীৱনটো হৈছে অপৰিকল্পিত যাত্ৰা। সেইবাবে জীৱনটো ইয়াৰ পাছত কি হ'ব আমি নাজানো। কিয়নো তুমি যিমানেই ভাল পৰিকল্পনা নকৰা কিয় তুমি কেতিয়াও নাজানা জীৱনে সেই সময়ত তোমাক কোন দিশে লৈ যাব। সেইবাবে ইয়াতকৈ ভাল জীৱনটোৰ পৰিকল্পনা কৰা, কিন্তু সেয়া তুমি আশা নকৰিবা যে জীৱনটো তোমাৰ মতেই চলিব। জীৱনটোক লৈ বেছি দূৰলৈকে চিন্তা নকৰিবা। যি কৰিব আছে এতিয়াই কৰা, কিয়নো জীৱনটোতো আজি আৰু এই মুহূৰ্ততহে আছে ন। সেইবাবে পৰিকল্পনাসমূহ এতিয়াই হ'ব লাগে। তুমি ভৱিষ্যতৰ কাৰণে পৰিকল্পনা কৰিব পাৰিবা, কিন্তু আমি ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব নোৱাৰোঁ। সেইবাবে পৰিকল্পনাসমূহ নিজৰ মতে থাকিবলৈ দিয়া। নহ'লে চিন্তা কৰাচোন, চলচ্চিত্ৰ এখনৰ কাহিনীভাগ যদি তুমি আগতীয়াকৈ গম পোৱা, চিনেমাখন চাবলৈ জানো তোমাৰ আগ্ৰহ থাকিব? নাথাকে ন। একেদৰে জীৱনটো এখন চিনেমাৰ দৰে। যদি আমি জীৱনটোৰ কথা আগতীয়াকৈ গম পাওঁ, জীৱনটো সঁচাই বহুত বৰিং হৈ পৰিব। সেইবাবে অপৰিকল্পিত জীৱন মধুৰ হৈ পৰে, য'ত তুমি নজনাকৈয়ে, তোমাক নোকোৱাকৈয়ে হাঁহি ধেমালি সুখবোৰে আহি ভুমুকি মাৰিব। সেইবাবে জীৱনটো যেনেদৰে চলি আছে চলিব দিয়া, কিন্তু তুমি বিন্দাছ থাকা। ইমান গুৰুত্ব সহকাৰে জীৱনটোক নল'বা। জীৱনটো এবাৰেই পোৱা যায়, ইয়াক উপভোগ কৰা।